গুড ইভিনিং, মই মাইনা। মোৰ চেনেলৰ আৰু এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। দেখিছে এয়া মই ৰেডি হৈ লৈছোঁ হস্পিটেল যাবলৈ কাৰণে, আৰু এইফালে মোৰ বস্তু পেকিং কৰা হৈ গ'ল। আজি 24 তাৰিখ হয় জানুৱাৰীৰ। কালিলৈ ৰাতিপুৱা যিহেতু মোৰ অপাৰেশ্যন কৰিব, কিন্তু মোৰ ডেলিভাৰী ডেট আছিলে 13 ফেব্ৰুৱাৰী, আৰু আগতীয়াকৈ অপাৰেশ্যন কৰিম বুলি ক'লে, সেয়ে আগতীয়াকৈ যাব লগা হ'ল হস্পিটেললৈ। আৰু এইফালে হস্পিটেল গৈ আছোঁ, লগত বা দাদা গাড়ী চলাই গৈছে, মানুহজন পিছত স্কুটিত আহিব। কিবাকিবি আৰু থাকি গ'ল নেকি, সেইখিনি পিছত লৈ আহিব। মানে হস্পিটেলখন বেছি দূৰ নহয় যিহেতু, সেয়ে আমি আগে ওলাই আহিলোঁ। আৰু এইফালে হস্পিটেল পাই গ'লোহি। মনটো মানে বিৰাট ভয় ভয় লাগিছে, কি হয় নাজানো আৰু। আৰু এফালে আমাৰ কেবিন লোৱা হৈ গ'ল। দেখিছে মোৰ চেহেৰাটো চাই মোৰ বিৰাট ভয় লাগি আছিলে, সেইটো সময়ত কি হ'ব কি নহ'ব। আৰু ৰাতি বেটা আৰু এওঁ থাকিলে, এফালে এওঁ বিচনাত শুই আছে আৰু বেটা কিবাকিবি কৰি আছে। এইটো আমাৰ কেবিনটো হয়, অকণমানি ভিডিঅ' কৰি থৈছিলোঁ মই নিজে বিচনাত বহি বহিয়ে। আৰু এইফালে বেটা টিভি লগাই পূৰা চাই আছে, সি ৰাতি মোৰ লগত থাকিম কৈছে। সেইকাৰণে তাক লৈ আহিলোঁ। বাইদেউহঁতে কালি ৰাতিপুৱা আহিব। আৰু এইফালে সি ড্ৰয়িঙৰ কিবা কপি লৈ আহিছিলে, সেইখিনিও ইয়াতে কৰি আছে। ধুনীয়া হৈছে এটা ঘৰৰ পৰা ভাত দি পঠাইছিলে, আৰু এইফালে বেটা আৰু মই ভাত খাই ল'লোঁ। খাই লোৱাৰ পিছত মানুহজনে এইফালে ভাত খাই আছে। আৰু এইফালে পিছফালে আমাৰ বেলকনিটো, মানে হস্পিটেলৰ ফ্ৰণ্টটো পূৰা দেখি থাকে বেলকনিৰ পৰা। এইখিনি হস্পিটেলৰ আগফালখন হয়, আৰু এইটো ৰাস্তাটো হয়। ধুনীয়াকৈ দেখি থাকে, খালী বৰ সুবিধাজনক নহ'লে, কাৰণ ঠাণ্ডাটো বেছি আছিলে, বতাহটো বেছিহে এইফালৰ পৰা, মানে ঠাণ্ডা হৈ থাকে ৰুমটো। আৰু এয়া নেক্সট দিনাখন মোক কাপোৰ কানি পিন্ধাই ৰেডি কৰি ল'লে, মানে অপাৰেশ্যন কৰিবলৈ কাৰণে। অলপ দেৰি পিছত নিব। আৰু এনেকুৱা সময়ত মই অকণমান ভিডিঅ' কৰিছিলোঁ নিজে নিজে, বাহঁতে আহি পোৱা নাই যিহেতু। আৰু এইফালে এয়া বায়ে ভিডিঅ' কৰি থৈছিলে মোক লৈ গৈ থাকোঁতে অপাৰেশ্যন কৰিবলৈ কাৰণে। বেটা লগতে একদম পূৰা খোজকাঢ়ি গৈ আছে, কি নহ'বগৈ। আৰু এয়া দুদিনৰ পিছতহে, মানে ICUত থাকোঁতে ভিডিঅ' কৰিবলৈ নিদিয়ে যিহেতু, ICUত কৰা নহ'লে ICUৰ পৰা পিছদিনাখন মোক যেতিয়া দিলে, সেইদিনাখনৰ এয়া ভিডিঅ' হয়। বেটাক লগত দিলে। আৰু এইফালে বেটা আৰু মই শুই আছোঁ। আৰু এফালে হস্পিটেলৰ পৰা ঘৰলৈ আহি থাকোঁতে অকণমানি ভিডিঅ' কৰি থৈছিলোঁ, যিহেতু মনটো ভালো লাগিছে। হস্পিটেলৰ পৰা যেতিয়া ঘৰলৈ পঠাই দিলে, আমনি লাগি গৈছিলে থাকি এইকেইদিন, আৰু হস্পিটেলত থাকিলে গম পায়েই। আৰু এইফালে বেটাক আদৰাৰ সময়ত কৰিছিলে ভিডিঅ'টো, কেনেকৈ কৰে নিয়মখিনি সকলোবোৰ দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই।